আজি আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ অফাইপুৰীৰ আমতলা অঞ্চলৰ প্ৰকৃতিৰ সম্পৰ্কে অলপমান ক'বলৈ গৈছোঁ। যোৱা 25 বছৰ আগতে মই দেখা পাইছিলোঁ যে পাহাৰত বিভিন্ন ধৰণৰ ফল মূলৰ গছ আছিল। আম, কঁঠাল, জাম, পনিয়া লগতে কলগছ। আৰু সেই গছবোৰ থকাৰ কাৰণে তাতে বিভিন্ন ধৰণৰ চৰাই চিৰিকটি আৰু বান্দৰবোৰ আছিলে। আৰু সেই বান্দৰবোৰ গাঁওসমূহত ফল মূলৰ কাৰণে বিচৰণ কৰিবলৈ অহা নাছিলে আৰু গাঁৱৰ মানুহে ধুনীয়াকৈ শাক পাচলি খেতি কৰি খাবলৈ পাৰিছিলে। আজি নোৱাৰা হ'ল। কিয়? বান্দৰসমূহ গাঁওসমূহলৈ নামি আহিলে আৰু মানুহে কৰা খেতিসমূহ বান্দৰবিলাকে খাই পেলাই। কোনোবাই যদি শাক ৰুই থয় সেই শাক খাই পেলাই। আৰু কোনোবাই যদি ধৰি লোৱা কিছুমানে আলু খেতি কৰে, আলু খেতিবিলাকো খায়। এইবোৰ বান্দৰবিলাকৰ দোষ নহয়, এইবোৰ হৈছে মানুহৰ দোষ। মানুহে যদি সেই গছবোৰ তহিলং নকৰিলেহেঁতেন তেতিয়াহ'লে বান্দৰসমূহ গাঁও অঞ্চললৈ নাহিলেহেঁতেন। আৰু সেইবোৰ কোনে কৰিলে এতিয়া সেই সম্পৰ্কে আমি অলপ আলোচনা কৰিম। কেৱল খৰিকাটীয়াবিলাকে সেই গছবোৰ তহিলং কৰা নাই, বিভিন্ন ধৰণৰ সম্ভ্ৰান্ত পৰিয়ালৰ মানুহেও সেইবোৰ তহিলং কৰিলে আৰু চাকৰিয়া মানুহো সেইবোৰ তহিলং কৰিলে। যেনে বন বিষয়াবিলাকে কি কৰিছে, সেই ডাঙৰ ডাঙৰ গছবোৰ কাটি পেলাই তাতে কি ৰুইছে, শাল আৰু সেগুন গছ খাই পেলাই চৰাই চিৰিকটি বাচি থাকিব নেকি? কেতিয়াও সেইটো সম্ভৱ নহয়। আৰু কি হ'ব, বান্দৰসমূহৰ এনেকুৱা এটা অৱস্থা হৈছে, খাদ্যৰ অভাৱত সেই গোটেই বান্দৰবিলাক গাঁও অঞ্চললৈ নামি আহিছে, কাৰণ তাতে পাহাৰত খাদ্য নাই। এতিয়াও সময় আছে, এতিয়াও মানুহৰ সময় আছে। আৰু বন বিষয়াকক মই কৈছোঁ, যদি বন বিষয়াই গছ ৰোপণ কৰা কাৰ্য আৰম্ভ নকৰে তেতিয়াহ'লে কিন্তু এটা আমাৰ যিটো নেকি প্ৰকৃতিৰ ভাৰসাম্য একেবাৰে হেৰাই যাব, যিটো ইক'চিষ্টেম নোহোৱা হৈ যাব। সেইকাৰণে মই অনুৰোধ কৰিছোঁ বন বিষয়া, পাহাৰত কেৱল শাল আৰু সেগুন গছ ৰোপণ কৰিলেই নহ'ব, তাত বিভিন্ন ধৰণৰ ফল মূলৰ গছো ৰোপণ কৰিব লাগিব। আৰু বিভিন্ন ধৰণৰ ফল মূল থাকিলেহে আমাৰ চৰাই চিৰিকটিবোৰ আহিব আৰু তাতে থাকিব। আৰু যদি আমি এই বান্দৰসমূহ গাঁও অঞ্চলৰ পৰা পাহাৰলৈ আকৌ তুলিবলৈ বিচাৰোঁ তেতিয়াহ'লে পাহাৰত বিভিন্ন ধৰণৰ ফল মূলৰ গছ ৰোপণ কৰিব লাগিব। আৰু বিভিন্ন ধৰণৰ ফল মূল গছ য'ত ৰোপণ কৰিব তাতেই বান্দৰসমূহ যাব। যেনেকৈ আমি মানুহবিলাক ঘৰতে যদি আমাৰ টকা পইচা ধন সম্পত্তি থাকিলেহেঁতেন তেতিয়া আমি বিভিন্ন ঠাইত কাম বন কৰিবলৈ নগ'লোহেঁতেন। আমি কিয় বিভিন্ন ঠাইত কাম বন কৰিবলৈ যায়? টকাৰ কাৰণে। টকা পইচা লাগে, টকা পইচা ঘটি আনি ঘৰত খোৱা লোৱা পিন্ধা উৰা কৰিবলৈ পাৰিব, নিজেও পিন্ধিব লগতে পৰিয়ালবৰ্গকো পিন্ধাবলৈ পাৰিব। ঠিক তেনেকৈ বান্দৰসমূহো সেই খাদ্যৰ অভাৱত গাঁওসমূহলৈ আহিব লগা হৈছে। সেয়ে মই অনুৰোধ কৰিছোঁ সমূহ ৰাজ্যকে, পাহাৰ অঞ্চলত যিবিলাক মাটি আছে সেইবিলাকত ৰবৰ নাইবা চাহপাত আদি ৰোপণ নকৰিব। তাৰ ঠাইত কি ৰোপণ কৰিব লাগে, আমি বিভিন্ন ধৰণৰ ফল মূল গছ ৰোপণ কৰিব লাগে। আৰু গোটেই আমাৰ অসমৰ বিভিন্ন গাঁওসমূহত বিয়পি পৰা বান্দৰসমূহ যাতে পাহাৰ অঞ্চললৈ গৈ আকৌ তাতে বাস কৰিবলৈ পাৰে আৰু তেওঁলোকৰ কোনো বিপদ বিঘিনি নহয়। বিপদ বিঘিনি কেনেকুৱা হৈছে, তেওঁলোকে গাঁৱত অহাৰ লগে লগে মানুহে খেদিছে, কোনোবাই ধনু তীৰেৰে মাৰিছে, কোনোবাই বাটুলেৰে মাৰিছে, কোনোবাই শিলগুটি দলিয়াইছে। বান্দৰবিলাকো কষ্ট পাইছে, লগতে মানুহৰো কষ্ট হৈছে। মানুহে যিবিলাক শাক পাচলি ৰোপণ কৰে গোটেই শাক পাচলিবিলাক বান্দৰে সেই খাই পেলায়। আশা কৰি মানুহে সেই যে শাক পাচলিবিলাক ৰোপণ কৰিছে, আশা কৰি ৰোপণ কৰিছে, কিন্তু আশা মৰ্মে কাম নহয়। কি কৰে, বান্দৰে আহি খাই পেলায় আৰু মানুহে শাক পাচলি ৰুব নোৱাৰা অৱস্থা হৈছে। আমাৰ গাঁও অঞ্চলত যিটো অৱস্থা হৈছে, কেৱল আমাৰ আমতলাত নহয়, বিশেষকৈ দেওহাটী অঞ্চলত বান্দৰ বিয়পি পৰিছে আৰু তাত যিকোনো শাক পাচলি কৰিব নোৱাৰা হৈছে। সেই দেওহাটী গোটেই সমূহ ৰাইজৰ অসুবিধা কোনে সৃষ্টি কৰিছে, এইটো চিন্তা কৰিব লগা বিষয়বস্তু। আজি সেই অৱস্থাটো যিয়ে সৃষ্টি কৰিছে সি দোষী। কেৱল এজন ব্যক্তিৰ কাৰণে, আজি এজন বা দুজন ব্যক্তিৰ কাৰণে গোটেই ৰাইজে কষ্ট ভোগ কৰিব লগা হৈছে। এতিয়া আমি পাহাৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু আজি আমাৰ অৱস্থা বেয়া, সেইকাৰণে আমি পাহাৰৰ প্ৰতিচ্ছবি দেখুওৱা নহ'ল। আমি সময় পালে পাহাৰৰ প্ৰতিচ্ছবি দেখুৱাম আৰু বান্দৰসমূহৰ কি অৱস্থা হৈছে ইয়াকো আমি ৰাইজক দেখুৱাম। আৰু ৰাইজক অনুৰোধ কৰিছোঁ যেন এনেকুৱা ভৱিষ্যত আৰু নহয়। যদি আমি ভৱিষ্যতো এনেকুৱা হয় তেতিয়াহ'লে কিন্তু আমাৰ কেৱল বান্দৰৰ অৱস্থা বেয়াই নহয়, আমাৰ মানুহৰো অৱস্থা বেয়া হ'ব। মানুহে একো খেতি বাতি কৰিব নোৱাৰে। আৰু বিশেষ দীঘলীয়া কৰি নকওঁ, আমি
পিছত দ্বিতীয় খণ্ডত আমি বান্দৰসমূহৰ কি অৱস্থা হৈছে আৰু মানুহৰ কি অৱস্থা হৈছে এই সম্পৰ্কে আমি এখন ভিডিঅ' হেৰি কৰিম মানে ভিডিঅ' বনাম ঠিক ইমানেই আৰু আজি বেছি নাই ধন্যবাদ